হেল্ল' বন্ধুসকল, আজি আমাৰ জীৱনৰ 6টা সত্য কথাৰ বিষয়ে মই অৱগত কৰিম। সেই কথাকেইটা সত্য হয় নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। 1. আপুনি কিমান ধুনীয়া সেইটো গুৰুত্ব নহয়, কাৰণ গৰিলা আৰু চিম্পাঞ্জীয়ে কুচিত হৈও মানুহক নিজৰ প্ৰতি আকৰ্ষিত কৰিছে। 2. আপোনাৰ শৰীৰ যিমানে উজ্জ্বল আৰু বগা নহওক কিয়, আন্ধাৰত পোহৰৰ প্ৰয়োজন হ'বই। 3. আপুনি যিমানে ওখ নহওক কিয়, ভৱিষ্যতক দেখা নাপায় কেতিয়াও। 4. আপুনি যিমানে ধনী নহওক কিয়, বাথৰুমলৈ যাবলৈ হ'লে আপুনি খোজকাঢ়িয়ে যাব লাগিব, গাড়ীত যাবতো নোৱাৰে। 5. আপুনি হাঁহিলে অসভ্য হৈ নাযায়, কাৰণ মানুহে আপোনাৰ ওপৰত হাঁহিবলৈ সুযোগ বিচাৰিয়ে ফুৰে। 6. আপোনাৰ শৰীৰ যিমানে মজবুত বা বিশাল নহওক কিয়, শ্মশানলৈ যাবলৈ হ'লে 4জন ব্যক্তিৰ কান্ধতে উঠি যাব লাগিব। ধন্যবাদ।